মা ক'ত মৰলিয়ে ইফালে নাহাই কিয় বোলেহি ইমান মাতি মস্তো নুশুনে কালেৰি ডালে খুব ঐ নাদি মাৰা তই কিয় এনেকে চেচে মৰবা লাগছা এটা নইলা চইলা ছিঙি যাব কি হৈছে নেকি বেবনি ধৰছাবি ৰাতিপুৱাৰ পৰা ভাত খুজি আছো ক'ত মৰবা গেছলিনো ভাত দিবা নৰা নাকি ভোক লাগছে মস্তো ভাত দি দেখানি নাকি ডিমৰা তাৰে কাৰণে বেববা লাগে নেকি পাকঘৰত যে নিজে ওলাই খাবা নৰা নেকি একেবাৰে তই কি কৰবা আছা তই থাকোঁতে মই নিজে ভাত ওলাই খাবা লাগে নেকি অহয় পৰা হয় গা ঘূৰতে তোৰ সময় নহয় ছোৱালীক ভাত দিবাৰ কাৰণে ঐ চলি কাকিনকে কথা কবা লাগে নাজানা নেকি মই তোৰ মায়ে হং কি বুলি ভাবছা তই মোক আইতে বুলি ভাবছা না কিনা আইবে বুলি ভাবছা মোৰ লগত যে ধেমালি কৰবা আহা মই একলা ধেমালি কৰা নাই ৰাগ উঠছি মোৰ ভাত দি বুলি কৈছে পেটৰ ভোকত মানুহ মৰিলেহে মৰলো তাই আহিবাৰে নহয় ঘৰত দেখিন ঘৰ সোমাই নহয়ে একেবাৰে এৰি দিয়া গৰুৰ নিচিনা দিয়া দেউঙা গলক লগিন খাই ঠেচি সোমাই গলক লগিন আহাকে একটা ইমান মাৰাই বাপ্পা ঐ বাপ আজি বৰষুণ জাৰো কিহে পাইছে ৰাতিপুৱাৰ পৰা ৰৌকে মুটিয়ে আছে কত ঘৰৰ পৰা বাহিৰ হবা পাৰা নাই আৰু মায়ে ছাতা লৈ ইঘৰকে বাতি কাঢ়ি আছে ৰাগ নুঠব ঘেণ্টা মিঠা জাগি গেছি বোলে মা গৰম কিবা বনাই দি এই বৰষুণৰ বতৰত মই এনেকে ঠাণ্ডা জকৰা ভাত খাই ককৰা লাগি থাকবা নৰোঁ এতে যি দিছো তাকে খাই চুপচাপ নহ'লে মাহিৰত বেলা বাজাই দিব তোৰ আজি যি দিছো তাকে খাই আহোঁ ৰ ভাই বেছি খোজা ক'লে কৰচদি মাৰতে বেছি বস্তু নালাগিব মাৰাৰৰ ভাই বৰষুণৰ বতৰত মইনা নুঠে মটৰত টিং টিং ঘৰৰ মানুহ কথা ক'ত গেছিনো আজি এটা কলকো দেখা দেখিনে এই বৰষুণ বতৰতনো ক'ত মৰবা গেছি মা মোক কিবা খাবা দি পকৰি বানাও পকৰি খাম দি মা ক'ত গেলিয়ে মুখে দি দেখোন মানুহ নাপায়ে মই পাকঘৰত আছো তোৰ যদি কিবা খাবা লগা আছে পাকঘৰত লগিন আহি থাক আটা পাই নাথকিবি তাৰ পৰা মোক আছে মোৰো খাবা লগা আছে মোক পকৰি বানি দিয়ে গৰম কি ধুনীয়া বৰষুণৰ বতৰ দিছি তইতো জানাই আমি বৰষুণৰ বতৰ মস্ত ভাল পাওঁ কি খা তই পকৰি খা মই মুৰাটো খাহি পকৰি খৰু বাপ্পা ঐ বাপ কি ভেজালে এই দুটাৰ লগত এটাই বোলে ভাতৰ খাই মাৰবা ধৰিছে এটাক বোলে পকৰি বানাই দিবা লাগে লাজবাৰ সুধছো দিবি না নাই একো বানাই পেলাই মোক নৰো মই তাক লানো ভেজাল কৰি থাকবা কাৰণে পকৰি চকৰি বানাবা চানাবা নৰো মই চাই নৰা না কি একো নৰো বুলি কৈছো না একবাৰ পেংকে নাথকিবি বুলি কৈছো ঘণ্টা চলিয়া চাই থো ডাঙনা চলি কিনকে বেববা লাগছা তোৰ কোনোবা মুচি নাকি বটি বংশ যেনে বিবন ধৰছা তই ইয়াতে মোৰ দুখ লাগিলে তোমাক মৰবা লাগে না কি মৰবা লাগে তই মোক আকৌ বনাই নাদা কি কবা মোৰ মা ডাল হৈছা তই একেবাৰে গুচি যাবি তই এৰ পৰা বুলি কৈছো হই তোৰ কি কথা কয় তই পাতলা হৈছা নেকি তই মামা 100 মাতিম না তোক 32 তালাৰ কৰি দিম মই মোৰ 32 তালাত গাজাই নি তই কৰ পৰা কৰি দিবি যেইটা গাজিছে সেইটা হৰম উঠ বুলি কৈছো উঠ তাৰ পৰা আগতে তুই মোক পকৰি বানাই দিবি না মে তাৰে পিছতে মই ইয়াৰ পৰা উঠিম নহ'লে কান্দিয়ে থাকিম মই দেউতাক লগিন কান্দি থাকোঁতে বহি বাইপে বাইপে বনাই দিব দে খুৱাই দিব একেলগে তোক বাইপে মই যি কৈছো তাকে কওঁ মোক পকৰি বানাই দিবি না দাদা এতিয়া তুই পকৰি বানাক লগিন বৰষুণ শেষে হ'ব বুলি কৈছো দিবি না কৌ উঠ দিমা উঠ হ'ব যা ৰখি চাদুকুনাতে ফেট দি মোৰ মুখৰ আগত যা বননি মই উঠলো দেখোন দেখানি নাকি তই মই বনি আনুং ৰাতি ইয়াতে থাকবি কিন্তু কোৱা নাযাবি মই যদি বৃষ্টি ফুৰিব লাগে কিন্তু চাবি মই বৰষুণৰ বতৰ মস্ত ভাল পাওঁ বৰষুণৰ বতৰ কত যাবাই নালাগে ঘৰত বহি গৰম কিবা কিবি খাই থাক দাদাই অহয়া তোৰ লগত এটা কথা আছে মোৰ কি কথা ক জল্দি মোৰ তোৰ লগত বেছি কথা পাতি থাকবা টাইম নাই তোতে বাপ্পা ঐ বাপ একোতে একেবাৰে কিনো কৰ্মডাল কৰাই তই একোতে টাইম নাই এই বৰষুণৰ বতৰ ক'ত মৰবা যায় তই চিধা চিধিকে কি ক'বা লগা আছে কিয় মাতছা মোক আমাক মই পকৰি বনাবা দিছো ৰ গৰম দৈ বহি টিভি চাই খাম দে কি সঁচাই না কি ভাই সৰু ছোৱালী মিছা কথা কয় নাকি সৰু ছোৱালী সঁচা কথাই কয় পাৱৈ গোটেই এনাই সৰু ছোৱালী ডাল আমাৰ আইয়া
অ দাদা মই টিভিটো লুকুবা পৰা নাই লুকাই দিছোন কিবা চুইচটো টিপলে টিপা নাযায়চোন অ মোৰ পকৰি বনোৱা হৈছে দৈ আছোনো ধুনু এক পাকঘৰত লগি না দাদা হৈছে বোলে পকৰি জল জল খাং বৰ খাই আহি কেলে টিভি চাম বৰ হয় না বল 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 বাই শুভ কামত দেৰি কৰি লাভ নাই তো